Hey guys, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো ভাল বেয়াৰ মাজতে আৰু আপোনালোক সকলোকে আকৌ এবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি একো ব্লগ নহয়, আজি এটা চেলেঞ্জ ভিডিঅ' লৈ আহিছোঁ। কিনো চেলেঞ্জ হয় সেইটো জানিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু কথা এটা কওঁ, মোৰ মানে এটা প্ৰব্লেম হ'ল। প্ৰব্লেমটো হ'ল যে মই চেনেলটো যে ষ্টাৰ্ট কৰিছোঁ আপোনালোকে জানেই, এমাহো হোৱা নাই। মোৰ মানে 2-3টামান ভিডিঅ'ত কপিৰাইট লাগি গ'ল। কাৰণটো হ'ল এইটোৱে যে মই 2টা নে 3টা ভিডিঅ'ৰ মানে বেকগ্ৰাউণ্ডত আৰু গান দিছিলোঁ, যিকেইটা মোৰ গেলাৰীতে আছিল আৰু ডাউনলোড কৰাই, তাৰ পৰাই মই লগাই দিছিলোঁ। মই নাজানো পিছে এইবোৰ দিলে যে কপিৰাইট লাগে। মই এই গানকেইটা লগাই দিয়াৰ কাৰণে মানে কি হ'ল, কপিৰাইট লাগি গ'ল আৰু মোৰ ভিডিঅ'বোৰত। তাকেই আৰু অলপ টেনশ্যন লাগি আছিল। আৰু কিছু মই ভিডিঅ' চালোঁ ইউটিউবতো, কেনেকৈনো ঠিক কৰিব পাৰি। তো মই এইটো কেনেকৈ পাৰোঁ ঠিক কৰি ল'ম। তো এইটোৱে ক'ব খোজোঁ যে মোৰ দৰে যিবোৰ নতুন ইউটিউবাৰ আছে তেওঁলোকে যাতে এনেকৈ মানে এনেকুৱা আৰু ভিডিঅ' যিবোৰ চং থাকে এইবোৰ যাতে বেকগ্ৰাউণ্ডত নলগায়, নহ'লে আৰু কপিৰাইট লাগি যায়। কপিৰাইট ক্লেইম লাগিলে বাৰু ইমান এটা কথা নাই, একো নহয়, চেনেলটোৰ একো নহয়, মোৰেই আৰু কপিৰাইট ক্লেইম লাগিছে। চ' তাকেই সেইটো বাৰু মই ঠিক কৰি ল'ম বাৰু। যি নহওক আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে, আৰু শেষত চাই জনাবলৈ নাপাহৰিব যে আপোনালোকৰ কেনে লাগে। চ' আমাৰ ফুচকা ৰেডি হৈ গ'ল। এয়া ক'ত সেই ফুচকা। আমি আজি ফুচকা চেলেঞ্জ কৰিম, তাই আৰু মই। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। কিবা এটা পানিছমেণ্ট হ'ব লাগিব, মানে কি হয় সেইটো দেখা পাব আৰু পাছত। আগতে আমি চেলেঞ্জটো কৰি লওঁ। আমি চেলেঞ্জ কৰিবৰ কাৰণে বহি গ'লোঁ। তাই ডাঙৰ ডাঙৰ বাছি লৈছে আৰু মোক সৰু সৰুকৈ দিছে। চাওঁ আৰু কোনে জিকে। টেঙা পানী কি টেষ্টি হৈছে না, কি টেষ্টি না ফুচকা চেলেঞ্জ। তো আমি ষ্টাৰ্ট কৰি দিওঁ। 1 2 3 এইটো লাগিয়ে গ'ল। তাই মোক মানে খাবাই নাই খানা কাটি কি মজা। দেখো কি লৈ খাইছ ন চেলেঞ্জৰ কি ছিল হয় খাবাই লাগে পানিছমেণ্ট কি হয় পানিছমেণ্ট কি হয় দেখাই কি কৰে আপোনালোকক খাবচোন কি টেষ্টি লাগে। খাই দিয়কচোন চবেই আৰু তো ক'ব লগা কথা নহয়, চেলেঞ্জৰ বেছি টেষ্টি হয়। মই কিন্তু জ্বলা খাই ভাল পাওঁ, কিন্তু মই জ্বলা খাইছোঁ তাই খনে জ্বলাইছোঁ খাম আলাদা আলাদা লাগি আছে। মই কি আৰু বেছি তো I don't know that's it আৰু বেছি মই ফিল লৈ খাইছোঁ না কাৰণে খাব লাগে। কেনেকুৱা এটা চাউণ্ড দিছে ন, অলপ শুনিলে মানে জিভাৰ পানী আহি আৰু মজা। আমাক দেখি দেখিবৰ কাৰণে খাব মন যায় যে অলপ কমেণ্ট কৰি ক'ব, কমেণ্ট দিলোঁ। আমি নাই আলুটো বহিছিলোঁ ন হেৰি ইমান খানা বহিছিল ন লাগছে তাৰপৰা আৰু ওৱান বোলে কমপ্লিট ইমান খালি কি হ'ব ডাৰ মোৰ পানী নাই কেন হয় ফৰ্মেল চলে ফৰ্মেল তাহলে আমিও কমে যাব যদি না খাইব এইবোৰ চিটিং হৈছে ইয়াতে। What are you doing? Hey, what are you doing? How's it? Who's there? Very nice. Nine ball. Pull up. Ma, মই কি কৰিলোঁ মই পাছ হোৱাৰ কাৰণে পানিছমেণ্ট কিবা নহয় লুজাৰ কি কৰি আছা আপুনি মানে আপুনি ভিডিঅ' বনাব কি পানিছমেণ্ট না আৰু পানিছমেণ্ট নাই কেনে দেখা কেনে দেখা এটা প্লিজ কালি দেখা হয় হা গুডি খাই দি খা
Dulu manis nih. Oh. Enggak kok. Kim kayak penting ah. Sampai boleh. Kalau manis di sini dia mau apa nih? Boleh kamu. Jangan coba manis. Boleh kamu. Oh, ini kan sih mau. Teman-teman, ini. Saya lah, ayo manis dulu. Gimana? So, finally আমাৰ ফুচকা চেলেঞ্জ কমপ্লিট মই হাৰিলোঁ তাই জিকিল আৰু মোক তাই পানিছমেণ্ট দিছে 3 পিচ মান তেতলি টেঙা ঘৰতে একেলগে মুখত একদম জ্বালা চালা বহুত আছিল আৰু এয়াইতো পানিছমেণ্ট ন আৰু আমাৰ পানিছমেণ্টটো হ'ল তাই পিল লৈ লৈ খাই থাকোঁতে হৰি গ'ল লুজাৰ মই কিন্তু জিকিম বুলি ফুল কনফিডেঞ্চ আছিল মোৰ কাৰণ মই বহুত ফুচকা খাই থাকোঁ ৰাহুল ইজ এ লুজাৰ চ' আজিৰ ভিডিঅ'টো ইমান বেছি দীঘল নকৰোঁ এইখিনিতে সামৰণি মাৰিছোঁ বাই বাই আৰু যদিহে ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চ' আজিলৈকে বাই